আজি মোৰ লগত আছে এই মিস্ত্ৰী আৰু আমি কৰিম এই মিস্ত্ৰী বকত থকা চেলেঞ্জ কথা আৰু চেলেঞ্জ কথা কৰিম এই জংঘলখন আছে এই জংঘল বহুত ভয়ানক কাৰণ ইয়াতে বহুত ভয়ানক বস্তু পোৱা যায় ইয়াতে সাপ আদি কৰি বহুতো ভয়ানক বস্তু পোৱা যায় বলক এই ভয়ানক বস্তুবোৰ কেনেকৈ বাচো চাওক আমাৰ কিন্তু ভয় লাগিছে তেও আমি চেলেঞ্জ কথা কৰিমেই এই বক্সটো আছে এই চেলেঞ্জ কেইটা আৰু আমি কিবাকে দেখেনে কৰিম আৰু মই জকলে জানো ইয়াতে বোলে এই দিনত আহিলেও ভূত পিশাচ চলায় সেইকাৰণে মোৰ বহুত ভয় লাগি আছে তেও বলক আমি কি প্ৰথম চেলেঞ্জ কথা আগতে জাকি লওঁ অলপ ত ওলাও এটা টাৰ্গেট লোৱা আৰু তাতে নজৰ চোৱা বাৰু এইবাৰ চেলেঞ্জটো হ'ল টাৰ্গেট লৈকে তাতে নজৰ চাব লাগিব তো মই টাৰ্গেটটো লৈ ললোঁ সেই পাত হ'ল চেণ্ডেল আৰু যদি মই তাতে 5 বাৰৰ 3 বাৰ ঠুকিব নোৱাৰোঁ চেলেঞ্জটো লওঁ ইখান লওঁ বটল উঠোৱা 5 বাৰ 3 বাৰ মানে 5 বাৰ মই বটলটো ফ্লিপ কৰিব লাগিব আৰু তাৰ 3 বাৰ উঠিব লাগিব তেতিয়া এই চেলেঞ্জটো জিকিম বলক আৰম্ভ কৰোঁ টচ এবাৰ মই গাইজ টচ কৰিব লাগিব ইয়াতে আছে 1 টকা এটা সেইটো টচ কৰিব এই 1 টকাটো আছে এই 1 টকা যদি এই ফালটো আহে তেতিয়াহ'লে মই দিম এই ফালটো আহিলে হাৰিম বৰক চাওক
কৃষ্ণ চাও গাইছ কি হয় এতিয়াও নোৱাৰিলোঁ গাইছ বলক আৰু লাষ্টটো চাওঁ সেইটো পাৰোঁ নে নোৱাৰোঁ চাওঁ ৰ'ব কি আছে খেলত এজনৰ হাতৰ পৰা এজনৰ হাতত বল দিয়া শেষত যাৰ হাতত বল নাথাকিব কাৰণ গাইছ এই চেলেঞ্জটো আমাৰ দুটা মানুহ নায়ে সেইকাৰণে এই চেলেঞ্জটো ইয়াতে সমাপ্ত কৰোঁ বলক আজিৰ ভিডিঅ'টো সিমানতে সমাপ্ত কৰোঁ বাই বাই টাটা